শিখা ৰাজকোঁৱৰ আকৌ এটি আপোনালোকৰ বাবে কবিতা লৈ আহিছোঁ। কবিতাটি লিখি পঠিয়াইছে উৎপল গগৈয়ে। কবিতাটিৰ শিৰোনাম মৰম লগা অভিমানী ছোৱালীজনী। সেই মৰম লগা অভিমানী ছোৱালীজনী, তাইৰ মুখখনি যেন পুৱা ৰ'দৰ কোমল পোহৰত জিলিকি উঠে। তাই হাঁহিলে গালত ফুটি উঠে সেউজীয়া বসন্ত। চকুত জিলিকে সপোন আৰু আশাৰ নীৰৱ কাহিনী। তাইৰ হাঁহিৰে যেন চাৰিওদিশ উজ্জ্বল কৰি তোলে। নীৰৱ মুহূৰ্তবোৰো সজীৱ হৈ পৰে তাইৰ উপস্থিতিতে। তাইৰ মনটো যেন একেবাৰে শিশুসুলভ। সৰু কথাতেই হাঁহি, সৰু কথাতেই অভিমানো কৰে। অভিমানো তাইৰ বৰ ডাঙৰ নহয়, মাত্ৰ অলপ মৰম বিচৰা এটি কোমল ভাষা। এটি মিঠা বাট, এটি আন্তৰিকতাৰ হাঁহি পালে তাইৰ মুখখনিত পুনৰ ফুটি উঠে ৰঙীন আনন্দ। তাই যেতিয়া কবিতা আবৃত্তি কৰে, তেতিয়া তাইৰ মৰম লগা মাতটো সুৰ হৈ বিয়পি যায়। তাইৰ প্ৰতিটো শব্দত থাকে কোমল স্পৰ্শ, প্ৰতিটো বাক্যত লুকাই থাকে গভীৰ অনুভৱ। শুনিলে লাগে যেন নীৰৱ আকাশেও শুনিবলৈ থমকি ৰয়, বতাহেও যেন তাইৰ সুৰৰ লগত মিলি যায়। তাই লিখা কবিতাবোৰ হৃদয়ৰ এক সৰল প্ৰকাশ। তাত থাকে অভিমানীৰ আশা আৰু সপোন, আনন্দ আৰু নীৰৱ বেদনাই মিলি গঢ়ি তোলে এক সেউজীয়া অনুভৱৰ জগত। শব্দবোৰ সাধাৰণ হ'লেও তাইৰ স্পৰ্শৰে সিহঁত বিশেষ হৈ উঠে। তাই লিখা কবিতাবোৰত থাকে এক অপূৰ্ব অনুভৱ, আনন্দ, বেদনা, আশা আৰু সপোনৰ মধুৰ সংযোগ। কেতিয়াবা শব্দবোৰ হয় বৰষুণৰ টোপাল, কেতিয়াবা হয় জোনাকী নিশাৰ নীৰৱ কাহিনী। তাইৰ কলমে আঁকে হৃদয়ৰ ৰঙীন ছবি। পঢ়িলে লাগে যেন নিজৰেই কাহিনী ক'লে তাই বুলি। ধন্যবাদ।